হেল্ল' বন্ধু বান্ধৱীসকল, আমি যোৱা 2 এপ্ৰিলৰ তাৰিখে অগ্নিনাভ বাবা নাজিৰা অৱস্থিত মন্দিৰলৈ গৈছিলোঁ। এয়া গৈ পাইছোঁগৈ আৰু ৰাতিপুৱা 5 বজাতেই নগাঁৱৰ পৰা যাত্ৰা আৰম্ভ হৈছে। গৈ আমি 10টামান বজাত পাইছোঁগৈ। পাইছোঁগৈ আমি তেল চাকি লৈ। আজিকালি চাকি নিদিয়ে, তেলৰ সৰু বটল এটা, তাতে বৰ চাকি এটা এভাগ আছে, তাতে আমাক দিবলৈ কাৰণে কৈছে। আমি সকলোৱে দিছোঁ। দিয়াৰ পিছত ঘৰলৈ বুলি সেই বটলটোতে আপুনি অকণমান লৈ আহিব পাৰে। সেইখিনি আহি ঘৰৰ যিখিনি আমাৰ ঘৰত থোৱা বটল আছে তাতে আমি থৈ দিব পাৰোঁ। তাৰপিছতে সেইকাৰণে সকলোৱে লৈ আহিছে। আজিকালি ভিৰটো অলপ কমিলে, অলপ ভাল লাগিলে ভিৰটো কম কাৰণে। আমাৰ বেছি সময় নালাগিলে, তাতে আধা ঘণ্টামান আমি লাইনত খাৰা হৈছোঁ। তাৰপিছত বাবাক আমি সেৱা দিব পাৰিলোঁ। সঁচাই বৰ ভাল লাগিলে। এয়া পূজা কৰি আছে পূজাৰী। তাৰপিছতে মই মোৰ ল'ৰাৰ হৈ এডাল ৰূপৰ চেইন আগ কৰি থৈছিলোঁ বাবালৈ বুলি, সেইডালো দিয়া হ'ল। তেওঁলোকে পিন্ধাই দিলে। বৰ ভাল লাগিলে আজি গৈ পেলাই। বহুত আশা আছিল বাবাক চাবলৈ কাৰণে। তাৰপিছতে আহিলোঁ, ঘৰলৈ বুলি যাবলৈ ওলাই আহিলোঁ। দুকপিমান ফটোকে উঠালোঁ আৰু আহিলোঁ দিয়ক আজিলৈ। নমস্কাৰ।